দেখে যে পাহাড় পৰিৱেশ ধুনীয়া দেখিছে নহয় এইকেইটা ল'ৰা এটা গৈছে সেউজীয়া পেডেল মাৰি 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 পাহাৰৰ শিল আমাৰ এইটো চিলাপথাৰৰ শিল হয় এইখিনি শিল এইটো শিল বুলি কয় ইয়াত আমি আগতে মানে খানা খাইছিলোঁ ইয়াত এইটো শিল এইকেইটা লগৰকেইটা গৈ আছে খেতি কৰা নাই খেতি কৰিব আৰু ইয়াত পূৰা হাল মাৰা নাই আধাত হাল মাৰিছে আৰু হয় হয় নাকাটিবি কেমেৰা বেয়া হৈ যাব বে কেমেৰা বেয়া হৈ যাব বে আহি বহুত জেগা পালোহি আমি এইটো খেতি এইকেইটা আমাৰ গাঁৱৰ মক্কেলকেইটা আহি পাহাৰ পালোহি বৰ্তমান আপোনালোকে দেখিবলৈ পাই আছে পাহাৰত আহিলোঁ আহি পালোঁ পাহাৰ আচল জেগাখিনি দেখাম আৰু পাহাৰৰ যিখিনি ওপৰত উঠিব লাগে সেইখিনি উঠি পেলাই আপোনালোকক দেখাম জেগাটো যদি পাহাৰৰ জেগাখিনি যদি চাই ভাল পাইছে কমেণ্ট কৰি জনাব কেনেকুৱা প্ৰথম ব্লগ মোৰ এইটো নতুন আৰু মই আজি প্ৰথম বনাইছোঁ নতুন ব্লগ যিখিনি পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম পাহাৰৰ যিখিনি মেইন জেগাখিনি আপোনালোকে দেখিবলৈ পাব গৈ আছোঁ আমি পাহাৰৰ মেইন জেগাখিনি আহি আছোঁ আমি যিখিনি পাৰোঁ আপোনালোক দেখাম আৰু আগলৈকে ন কি কোৱা চব লোক পিছফালে আছে মোৰ লগৰ কেইজন গৈ আছে লগৰ বন্ধু ফ্ৰেণ্ড গাঁৱৰ ডেকা ল'ৰা কেইজন এইটোত আছিলে টংঘৰ ওপৰত টংঘৰ বুলি কয় তাত এতিয়া বনাই আছে আগতে হাতী আহে সেইটো কাৰণে খেদিব মানুহ ৰখে তাত টংঘৰখিনি দেখাই আছোঁ আপোনালোক এইটো টংঘৰ বুলি কয় ওপৰত এইটো ওপৰত টংঘৰ বুলি কয় তাত মানুহ থাকে হাতী ৰখি বনায় আগত তলত পথাৰ আছে পথাৰৰ কাৰণে টংঘৰটো বনাবলগীয়া হয় আৰু চব লোক দে পাৰমিঠা না আমটো এই বা আম খৰাই নাই এতিয়া আমি তামোল বাগানত সোমালোঁ তামোল বাগান তামোল আনাৰস কল মধুৰাম কঁঠাল চব পোৱা যায় পিছে অলপ লগৰকেইটা জিৰাই আছে অলপ ভাগৰ জিৰাই আছে মই এতিয়া ভিডিঅ'টো আৰম্ভ এইকেইজন ল'ৰাকেইজন দেই একদম এটাই টিকনি বান্ধি লৈছে একদম হ'ব দে
ভাগৰুৱা হৃদয়ৰ দুখ পাহৰা হৃদয় জুৰুৱা তোমাৰ এই দুনয়নে প্ৰণয়ৰ ৰহনে গোপনে গোপনে দুটি প্ৰাণৰ মিলন হ'ল মধুৰ লগন মোৰ জীৱন জীপাল কৰে তোমাৰ আগমনে হৃদয় জুৰুৱা তোমাৰ এই দুনয়নে প্ৰণয়ৰ ৰহনে দেখিবলৈ পাইছে পাহাৰৰ ওপৰৰ পৰা গাঁৱৰ পৰিৱেশ ইয়াৰ পৰা দেখা পোৱা যায়। যিখিনি পাৰোঁ আপোনালোকক জুম কৰি দেখাম বাৰু। সেইখিনি আগত আছে গাঁও, সেইখিনি পৰা চেৰাই আমি ইয়াত আহি পালোঁহি পাহাৰৰ ওপৰত। ইয়াৰ পৰা দেখা পোৱা যায় গাঁওখিনি। তাৰ সেইটো পাহাৰত আছে মৰিগাঁও। গৈ আছোঁ বৰ্তমান, ল'ৰা বন্ধুকেইজন গ'ল, শিলৰ চেপে চেপে আহি আছোঁ আৰু শিলৰ চেপ নহয়, ইমান চেপ নহয় বাৰু, কিয় ভাল লাগে শিলটো, ডাঙৰ শিল আছিলে, শিলৰ তলদি গৈ আছোঁ মই। এইটো আছিলে পাণবাৰী, পাণৰ গছ ৰুইছে ইয়াত, পাণ গছ আছে ইয়াত। চ' আগত আছে এইটো মানুহ থাকে পাহাৰৰ ওপৰত, গৰুৰ কাৰণে ইয়াত গৰু আনে, গৰু পোহে ইয়াত। দেখিবলৈ পাইছে গৰু আছে ইয়াত। মানুহ আপোনালোকে আজি আহিছোঁ পাহাৰৰ ভিডিঅ' কৰিবৰ কাৰণে। চ' এইটো আগত আছে গৰু ৰখে ইয়াত। গৈ আছোঁ আমি শিলৰ চেপে চেপে গৈ আছোঁ আমি। বহুত জেগা যাব আছে আৰু গৈ আছোঁ চেপে চেপে। বৰষুণৰ বতৰ না, পিছল আৰু কেনেকুৱা লাগিছে ভাই? ভাগ লাগিছে ন? পাহাৰ নাহোঁ আৰু আজিৰ পৰা। বৰ্তমান আহি আমি জেগাখিনি পাইছোঁ, পাম আৰু জেগাখিনি আহি জেগা পালোঁ। ঘাম ওলাই গৈছে। তাৰ আগতে থাকিব না, অকমানহে আগত থাকিব। সন্মুখী নাম মন্দিৰটো নহয়, হয় তাৰ অকমান ওখ টিংকত আছে, তাত ফিল্ড আছে। ফিল্ডটো কিমান ডাঙৰ নাই নেকি? ফিল্ডৰ কিমান ইমানটোহে। এবাৰ জুপিয়াই দিছিল, তই মই ভিডিঅ' কৰিম দে। ঘাম লাগিছে ল'ৰা, তামাম ঘাম লাগিছে ভাই, ঘাম লাগিছে চাওক।
আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, লগতে বেল আইকনটো দবাব নাপাহৰিব। বহুতখিনি চেষ্টা কৰিলে আপোনালোক দেখাব। নেক্সট ভিডিঅ'লৈ আপোনালোকে নেক্সট ভিডিঅ' দেখা পাব, কেনেকুৱা বনাওঁ কেনেকুৱা নবনাওঁ। চ' ভাল লাগিলে কমেণ্ট কৰিব, লাইক কৰিব। চ' আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ।